হেল্ল' মাই ভিউৱাৰ্ছ সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। ভিডিঅ'টো যিহেতু যোৱাকালি লক্ষ্মী পূজাৰহে তাৰ কাৰণে কিন্তু মই কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ দেই সকলোকে। আৰু ৰাতিপুৱা উঠিয়েই গা পা ধুই ল'লোঁ কিয়নো মা অফিচলৈ গ'ল আৰু পূজাৰ যোগাৰ পাতিখিনি মই অকলেই কৰিব লাগিব দিনত। আৰু এতিয়া মন্দিৰৰ ভিতৰত আহিলোঁ আৰু মন্দিৰৰ বাচন বৰ্তনখিনি অৱশ্যে মই যোৱাকালিয়ে ধুই থৈছোঁ আৰু ফল মূলখিনিও মায়ে যোৱাকালিয়ে আনি থৈছে। আমাৰ মন্দিৰটো যিহেতু বহুত বেছি ডাঙৰ নহয় আৰু লক্ষ্মী পূজাত বহুত প্ৰসাদ পানী আগবঢ়োৱা হয়, তাৰ কাৰণে ভাবিছোঁ এইবাৰ ইয়াত নকৰি মোৰ ষ্টুডিঅ'তে কৰিম কিয়নো সেইটো ৰুম খালী আছে। প্ৰথমতে মোৰ অস্ত্ৰ শস্ত্ৰখিনি গুচাই ল'ব লাগিব কিয়নো লক্ষ্মী মাক এই জেগাডোখৰতে বহাম বুলি ভাবিছোঁ। আৰু পৰ্দা চৰ্দাবিলাক গুচাই লৈছোঁ আৰু এতিয়া ঝাৰু লগাম। কি কৰিব, উপায় নাই, ঘৰত মানুহ নাই, অকলে চব কৰিবলগীয়া হৈছে। আৰু এনেকৈ অলপ গেন্দা ফুল আছিলে আৰ্টিফিচিয়েল, তো সেইখিনি লগাই ল'লোঁ। আৰু এতিয়া বাচন বৰ্তনখিনি পূজা ঘৰৰ পৰা ইয়ালৈকে ট্ৰান্সফাৰ কৰিলোঁ গোটেইখিনি। আৰু এই ঘটকেইটা দেখিছেনে? এই ঘটকেইটা কিন্তু দুৰ্গা মাৰ ফটোশ্বুট যে কৰিছিলোঁ তেতিয়াই মই ৰং কৰিছিলোঁ এনেকৈ, আৰু চাকিকেইটাও। আৰু এইখিনিতে মাও আহি পালে অফিচৰ পৰা, মাহঁতৰ যিহেতু পূজাৰ কাৰণে হাফ হলিডে আজি। আৰু এইখিনি যোৱাকালি পোৱা নাছিলে বজাৰত কাৰণে মায়ে আজি লৈ আহিলে। আৰু এতিয়া মা আৰু মই কামত লাগি গ'লোঁ, পিঠা লাড়ুখিনিও বনাই ল'লোঁ। আৰু এইবাৰ কিন্তু নাৰিকল ৰুকা কামটো মোৰ ভাগতহে পৰিছিলে দেই। আৰু পিঠা ভজাৰ হোৱাৰ লগে লগে কিন্তু সন্ধিয়াও হৈ গ'ল। আৰু এই বছৰ লক্ষ্মী মাৰ পূজা যিটো সময় হয় সেইটো কিন্তু ৰাতিকৈ পৰিছে, তাৰ কাৰণে আচলতে সময়ো পালোঁ যথেষ্টখিনি, আয়োজনখিনি ভালদৰে কৰি ল'লোঁ। আৰু এয়া লক্ষ্মী মাৰ ভৰিখিনিও মই সন্ধিয়াৰ আগে আগে আঁকি ল'লোঁ। আৰু ৰাতি যিহেতু খিচিৰি খাম তাৰ কাৰণে মা আৰু মই মিলি চব্জিখিনিও ৰেডি কৰি থ'লোঁ। আৰু গা পা ধুই ময়ো ৰেডি হৈ গ'লোঁ। মায়ে কৈ থকা কাৰণে শাৰী এখনকে পিন্ধিলোঁ পূজা বুলি। আৰু ধূপ চাকিবোৰো লগাই দিলোঁ লক্ষ্মী মাক, আৰু প্ৰসাদ পানীখিনিও আগবঢ়াই দিলোঁ। আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰো মায়ে লক্ষী পাঁচালি পৰিলে। আৰু পূজা শেষ হোৱাৰ পিছত দিনটো যিহেতু লঘোণে আছিলোঁ, আমিও খিচিৰি খাই ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো কেনে পাইছে জনাব। বাই বাই।